शान्तिपुर गामियाव बिराद अबस्था गाज्रि दालां मोनसे बायनानै दङ बे दालांखौ रायजो राजाफ्रा गावसोरनो मदद होलायलायनानै बानायनानै दङ दा बेनि बिसयै आं अबगत जानो थाखाय फैदों आंखौ बहुत रिक्वेस्ट अबगत खालामहोनानै आङो दिनैहाय रायजो राजाजों देखा खालामनो फैदों आरो उन्नति जानांगौ आङो MCLA फान्डनिफ्राय बे ओनसोलखौ लामाखौ थिक खालामनो थाखाय आङो मोनसे स्किम हमबाय। हेलो रायजोफोर खुलुमबाय नोंथां ब्लग चेनेलाव आरोबाव गोदान मोनसे भिडिअ लानानै फैनाय जाबाय आसा खालामो भिडिअखौ जोबजासे नायनांगौ होननानै स' गाइस आं दिनैहाय नैबे जों नुनाय भिडिअनि सोमोन्दै फंनैसो बुंनो सानदों। मन मुन ब्रह्मआ दे जि रावखौ बाहायदों बियो गावनो लाजिदों। आं दिनै बेखौ सानदों जि जायगायाव मन मुन ब्रह्मआ थांनानै गावनि MCLA नि फैसानिफ्रायनो बे दालांखौ बानायनानै होगोन होनदों बै दालाङा जेब्लानाखि BPF रायजो खुंदोंमोन अब्लानो जानांगौमोन। मन मुन ब्रह्म निजे लाज करिबार लागे जी ঠাই मन मुन ब्रह्म टिउ करि बासन दियासे ओई दलंखन আগনত পৰা বনাবার লাগিছিলে কিন্তু বনাবার ভাড়া নাই কি কারণে ওই সময়ত BPF সরকার চলোৱা সময়তে मन मुन ब्रह्म আৰু হাগ্ৰামা মহিলাৰ BPF সরকার দুর্নীতি কৰাটো বেছি হল এই কারণে এইটো আমি আজি मन मुन ब्रह्म দেখুৱাই আছে এইটো দলংখন বনাবার ভাড়া নাই আৰু BTC অঞ্চলত এনেকুৱা দলংখন কিমান আছে হিচাপ কৰিব নোৱাৰে। मन मुन ब्रह्म নিজে লাজ কৰিব লাগে BPF সরকার অকমান যদি লাজ কৰিলে ভাল আছে কিয় লাজ নাই 17 বছৰ ভিতৰত BPF সরকার এইটো দালাংখন যদি বনাবার ভাড়া নাই আকৌ অহা সময়ত কি বনাব এইটোই প্রশ্ন আছে। এতিয়া BPF সরকার আদত নাই BPF পাওয়ার নাই এই কারণে আহা ইলেকশনত জিকিবার কারণে আজি मन मुन ब्रह्म আৰু হাগ্ৰামা মহিলাৰ নতুন সরকার বদনাম কৰিবলৈ গল্প কৰি আছে এটা কেম্পিং বনাই আছে। আমাৰ অসমত থাকা ৰাইজ বিলাকে নাজানে নাকি যাওয়া সরকার পুরানা সরকার যেতিয়া BPF সরকার চলাইছিলে তেতিয়া আমাৰ অসমত কেনেকুৱা স্থিতি হল এইটো নাজানে নাকি বড় ৰাইজে नोंसोर मिथिया नामा रायजोफोर जेब्लानाखि BPF रायजो खुंदोंमोन बर' हारिनि गेजेरावहाय बै समावहाय बर' हारिया मा जादों नोंसोर गासैखौबो बावजोबबाय नामा? जाय बिथांमोना BPF खौहाय सापर्ट खालामदों बिसोरो माब्लाबाबो हारिनि जौगानायखौ हास्थाया हारिनि गोजोनखौहाय लुबैयो। बेनिखायनो दिनैहाय बैफोरबायदि दुर्नीति खालामग्रा गभर्नमेन्टखौहाय आरोबाव सापर्ट खालामफिननायखौ जोङो नुनो मोनदों। रायजोफोर नोंसोर खोनासंदो मन मुन ब्रह्मनि सोमोन्दै UPPL नि दैदेनगिरि बिथांमोना मा फोरमायदों नोंसोर खोनासंना लादो। दिनै परबतजरा ओनसोलनि माखासे UPPL नि दैदेनगिरिफ्रा मा बुंदों आं नोंसोरनो बेखौ फोरमायनानै होनायसै। হাজোৱাৰীৰ মতে মুন মুন ব্ৰহ্মই পাৰিষদীয় নিৰ্বাচনত বেমেজালিকৈ নিৰ্বাচিত হৈছে আৰু ইয়াৰ বিৰুদ্ধে অতি সোনকালে লোৱা হ'ব আইনী ব্যৱস্থা। আজি এই টিপকাই অঞ্চলত আমি কেইটামান ৰাস্তা আৰু ঘৰ এইটো চাবলৈ আহিছোঁ। ইয়াতে এই যে এই সুকনজৰাটো চিল্কিঘাটা এই ৰাস্তাটো অলৰেডি হৈ গ'ল খুব ভালে হৈছে ধুনীয়া হৈছে। এই অঞ্চলটো বহুত একদমবাৰে ৰাস্তা ঘাট নাইকিয়া মানে এনেকা হেৰি আছিলে একদম এইটো আমি যেতিয়া ইলেকশ্যনত কেম্পিং কৰিছিলোঁ
বহুত মানুহ ইয়াতে বাগৰি পৰি গৈছিল এনেকা ভেৰ কাদো এনেকা আছিলে এইটো এতিয়া খুব ধুনীয়া বনাইছে আমি এইফালে আমাৰ কি কয় গৰাইমাৰীৰ পৰা চিল্কিকাটা এইটো কাম চলি আছে এইটো আমি অলপ চালো বস্তু এইটোতো কালি একেটোৰ ভাষ্যটো শুনি পেলাই মইতো লাজে লাগিছো একেতে কৈছে যে আমাৰ BTR চিফ স্যাৰ প্ৰমোদ বড়ো ডাঙৰীয়া BTC না নন BTC বুলি এটা কথাটো কৈছে সেইটো শুনি পেলাই মই মানে হাইব মানে মন গৈছে তাৰ মানে একেতে নিজকহে কোৱাৰ নিচিনা লাগিছে তাৰ মানে আমাৰ বড়ো সমাজত ছোৱালী মানুহ বিয়া হোৱাৰ পিছত তাৰ হাজবেণ্ডৰ ঘৰতহে থাকে আৰু একেটোৰ হাজবেণ্ডৰ ঘৰটো হ'ল গোৱালপাৰা ডিষ্ট্ৰিক্টত দুধনৈ এইফালে তা একেতে আসলতে জন্মটো হৈছে নো ডাউট ইয়াতে কিন্তু বিয়া হোৱাৰ পিছত ইয়াৰ ঠাইটো হয় তাৰ স্বামীৰ ঘৰত তা একেতে এতিয়া গোৱালপাৰা দুধনৈ অঞ্চলটো BTC না নন BTC সেইটোহে আসল কথাটো একেতে নিজক কোৱাহে নিজকে কৈ লোৱা যেন লাগিছে আৰু একেতে যেহেতু বিয়া হৈ গৈছে একেতে এতিয়া নন BTC হয় কিন্তু যদি জন্মটো হৈছে সেইটো বেলেগ কথা কিন্তু বিয়া হোৱাৰ পিছতো স্বামীৰ ঘৰত থাকিব লাগে সেইটো নাথাকি পেলাই এতিয়া এইটো কৈ আছে ইয়াত আমাৰ পৰ্বজৰাটো আমি পৰ্বজৰাৰ বেটি হয় সেইটো কিন্তু হাস্যকৰ আৰু আসল কথাটো কি হ'ল একেতে হিচাপ মতেতো ইয়াত ইলেকশ্যন খেলিবই নোৱাৰে যেহেতু ইয়াৰ ৰেচিডেন্সিয়েলটো চেঞ্জ হৈ গ'ল তো স্বামীৰ ৰেচিডেন্সিয়েল থাকিব লাগে সেইটো হিচাপত একেতে ইয়াত মানে ইলেকশ্যনত নিয়মতে ই খেলিবই নোৱাৰে কিন্তু এতিয়া আমি দেখিছোঁ একেতে ওয়াইফ অফ তাৰ হাজবেণ্ডৰ নামটো দিলে তাৰপিছত এতিয়া জাগাটো দিল এইটো কিন্তু তাৰ হাজবেণ্ডৰ গোটেইবিলাক ডাটাটো তাত এই কি কয় গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয় তে কেনেকৈ হ'ল ইয়াতে সাংবান্ডাৰ তে সেইটো আমি এতিয়া আইনত আমি যুঁজি আছোঁ আৰু একেতে যেতিয়া নমিনেশ্যন দিছিলে মাৰ্চ মাহত তাৰ পৰা একেতে একদম পুৰা নৱেম্বৰলৈকে একেতে চেলাৰী খাই আছিলে এই মাৰ্চ মাহত আমি নমিনেশ্যন দিলোঁ নমিনেশ্যন দিয়াৰ পিছত আমাৰ যেহেতু কোভিডৰ সময়ত প্ৰায় 6 মাহমান এনে গৈছিলে সেই সময়ত একেতে সাৰ্ভিসটো ৰিজাইন নিদিয়াকৈ একেতে চেলাৰী খাই আছিলে তা সেইটোৰ এটা ফল হৈ গ'ল তা মিছা কথা কোৱা বা মিছা মিছলিড কৰা গভৰ্ণমেণ্টক যদি মিছলিড কৰিব পাৰে সেইটো আৰু সমাজক মিছলিড কৰিবলৈ আৰু কিমান একদমৰে ডেক বেমেজালি হৈ হেৰি হৈছে MCLA-টো হৈছে আৰু একেটোৰ MCLA-টো প্ৰায় খাটাং একেতে কাটা যাব যেহেতু আমি আইনগত যুঁজি আছোঁ ইতিমধ্যে এটা পৰ্যায়টো শেষ হ'ল লাষ্ট পৰ্যায়ত আহি গ'ল একেতে এতিয়া সময় লৈ আছে এতিয়া মানে এপিডিপিত জমা দিব লাগে এতিয়ালৈকে জমাটো দিয়া নাই তা কাৰণ একেতে ভয় খাইছে যদি সোনকালে দি এপিডিপিটো জমা দিয়ে তাৰ এটা হেৰি কমেণ্টটো ল'ব তাৰপিছত শুনানিটো হ'ব তা সেইটো কাৰণে একেতে ডিলে কৰি আছে যদি ইমানেই সাহস থাকে এই এপিডিপিবিলাক এই কাগজ পাতিবিলাক সোনকালে দিব লাগিছিলে তাৰ এটা অলপ ভিতৰত ভয় আছে যেহেতু এইটো দিয়াৰ পিছত একেটোৰ মানে MCLA-টো মানে খাৰিজ হ'ব এইটো প্ৰায় খাটাঙে তাই সেইটো কাৰণে আমি এতিয়া একেতে কিছুমান বক্তব্য ৰাখিছে যে পৰ্বজৰাত কোনো উন্নতি হোৱা নাই আমি যোনটো জায়গাত থিয় হৈছোঁ সেইটোৰ বেছি দূৰত নহয় এই মুনমুন ডাঙৰীয়ানীৰ ঘৰটো তা এই ৰাস্তাটো এই 17 বছৰত কৈ এই গাঁও অঞ্চলৰ 5টা 6টা গাঁও আছে এইফালৰ একেটকলে কৈ কিন্তু বনাবই পাৰা নাছিলে কিন্তু আমাৰ চৰকাৰটো BTR চৰকাৰটো আহাৰ লগে লগে সেই জায়গাটো এই 1 কিলোমিটাৰ আমি CC ব্লকটো দেন যেতিয়াৰ পৰা আমি BTR চৰকাৰ গঠন কৰিছোঁ তেতিয়া গুড উইল মিছনৰ প্ৰজেক্টত সেইটো কৰা হ'ল তাৰপিছত এই যে গৰাইমাৰীৰ পৰা আমাৰ এই যে চিল্কিকাটা গৰাইমাৰীৰ পৰা চিল্কিকাটা ৰাস্তাটো এতিয়া কৰি আছে ইয়াৰ আগত যদি আপোনালোকে আহি চালে হয় কি অৱস্থা আছিল এনেকুৱা বেয়া অৱস্থা আছিল তাৰ পৰা মানে মানুহ আহা যোৱা কৰাৰ কাৰণে এতিয়া সেই ৰাস্তাটো বনাই আছে খুব বেছি এই মাহতে প্ৰায় শেষ হ'ব এই ব্ৰিজ টিজ বনাই আছে আমি কৈছোঁ যে এই
এক বছৰত প্ৰায় এই যে এই বছৰত কিছুমান আৰু ৰাস্তা হ'ব আমাৰ যেনেকা ধৰি লওক কাজিগাঁৱৰ পৰা বাছবাৰী যোৱা ৰাস্তা সেইটো এনেকা অৱস্থা আছিল কোনেও কৰিব পৰা নাছিলে 17 বছৰত এওঁলোকে কৰাই নাই খালি জাষ্ট মানে খালি কিছুমান স্কিম ধৰিছে ওপৰত এটা দুটা সিল ফেলাইছে আৰু পইচাটো উঠাই খায় এইটোতো ৰাইজেও গম পায় আপোনালোকে যে ইয়াত আজি আহিছে এই 17 বছৰত আহিবলৈ সাহস পাইছিল কেতিয়াও পোৱা নাছিলে বহুত কন্ট্ৰাক্টৰে ইয়াতে টেন্ডাৰে মাৰা নাছিল বহুত কন্ট্ৰাক্টৰে কৈছিল যে পৰ্বজৰত আমি কেনেকৈ যাম কিয়ৰ কাৰণে আহিব ভয় কৰিছিলে ইয়াত অশান্তি আছিলে বহুত মানুহ কিডনেপ হৈছিল বহুত মানুহ মাৰিছিলে বহুত তেনেকা অশান্তি আছিলে তে এতিয়া বহুত ডাঙৰ ডাঙৰ কোম্পানী হেৰিবিলাক কন্ট্ৰাক্টৰবিলাক গুৱাহাটীৰ পৰা আহে শিলিগুৰিৰ পৰা আহে দূৰ দূৰণিৰ পৰা আহি কিনে কাম কৰি আছে তেতিয়া এইটো শান্তি হ'ল না অশান্তি হ'ল কিন্তু 17 বছৰতো এনেকা মানুহ আহিবই খোজা নাছিলে এওঁলোকৰে মানে চেলা চামুণ্ডাই মানে হেৰিটো কৰিছিলে কামবিলাক কৰিছে এই হেৰুৱাটো ভয়টো এনেও মানে হেৰি কৰি আছে খাই আছে যেহেতু এতিয়া মানে যেহেতু এই UPPL দল সেই UPPL দলটো এটা ক'বলৈ গ'লে বহুত ষ্টেণ্ডাৰ্ড দল তা সেইটো কাৰণে এতিয়া বহুত মানুহে এতিয়া UPPLত যোগদান কৰি আছে যেহেতু এটা আমি জাগাত থাকি পেলাই যদি অশান্তিত থাকিব লগা হয় সেইটো কোনেও নিবিচাৰে এটা যদি শান্তি আহিছে ডেভেলপমেন্টটো অটোমেটিক্যালি আহিব আৰু ডেভেলপমেন্টটো আমি কৰিবলৈ পাম কিন্তু যদি শান্তি নহয় এতে যদি কন্ট্ৰাক্টৰবিলাক নাহে কাম কৰা মানুহবিলাক নাহে কেনেকৈ ডেভেলপমেন্ট হ'ব নহ'ব সেইটো কাৰণে এতিয়া ৰাইজে বুজি পাইছে যে UPPLটো হৈছে এটা ভাল দল হ'ব আৰু ভৱিষ্যতত একেতে UPPL দলে BTRৰ উন্নয়নটো অকল এই UPPL দলে কৰিব পাৰিব আমি মুনমুন ডাঙৰীয়ানিক ক'ব খুজিছোঁ যেহেতু আপোনালোকে এই 17 বছৰত একো কাম কৰিব পৰা নাই তা আপোনালোকে ইয়াত কথা কোৱাৰ কোনো অধিকাৰো নাই যেহেতু আমি কাম কৰি আছোঁ আৰু এই অঞ্চলৰ উন্নতিৰ কাৰণে এই অঞ্চলৰ ৰাস্তা ঘাট এই 2 বছৰত প্ৰায় খতম হৈ যাব ৰাস্তা ঘাটৰ যি সমস্যা এই 2 বছৰত আমাৰ যেহেতু 3 বছৰ আছে এই 2 বছৰত পৰ্বজোৰাত যিমান ৰাস্তা ঘাট আছে প্ৰায় বনোৱা হৈ যাব ইতিমধ্যে প্ৰায় 50% আমি বনালো ডাঙৰ ডাঙৰ যিবিলাক আছে গৰেমাৰীৰ পৰা চিল্কিকাটা মেজৰ ৰাস্তা আছিলে হেতু বনোৱা হ'ল সুকনজৰা পৰা চিল্কিকাটা হেতু মেজৰ ৰাস্তা আছিলে হেতু বনোৱা হ'ল বাছবাৰীৰ পৰা এই যে কাজিগাঁও হেতু বনোৱা হ'ল আৰু এটা এই যে আসামমালাৰ ৰাস্তা আহিব প্ৰায় আমাৰ এই যে ৰূপসী বাছবাৰী জৰাজীৰ্ণ অৱস্থা আছিলে সেইবিলাক বনোৱা হ'ল এইফালে টিপকাইটো কাজিগাঁও জৰাজীৰ্ণ আছিল এইবিলাকো বনোৱা হ'ল আৰু আমাৰ এই অঞ্চলত PMAY ঘৰ যেটো গভৰ্ণমেণ্টৰ ঘৰ মানুহ বহুতে আশা কৰি থাকিছিলে এই 17 বছৰত 5% এওঁলোকে এই PMAY ঘৰটো বনোৱা নাই যিমান হৈছিল আধা কিটা বনাই পেলাই মানে পইচাটো উঠাই পেলাই খাই দিছিলে আজি সক ইয়াতে অলৰেডি এই টিপকাই অঞ্চলতে অলৰেডি 800টা ঘৰ অলৰেডি বনাই আছে 800টা ঘৰ ধেমালি নহয় এই টিপকাই VCDCত 800টা ঘৰ এতিয়া ৰানিং বনাই আছে কোনো এক পইচা হেৰফেৰ হোৱা নাই এটা ৰানিং বনাই আছে এওঁলোকে দেখক 17 বছৰত কেইটা ঘৰ বনাই দিব পাৰিছে আমি এই পৰ্বজৰা সমষ্টিত আমাৰ BTR চৰকাৰ আহাৰ পিছত প্ৰায় 6,000 মান আমি ঘৰ এতিয়া ৰানিং বনাই আছো কোনো উলুট পুলুট হোৱা নাই একদম মানে সুন্দৰকৈ বনাই আছে তা হেতু কাৰণে আমি কৈছো যে আমাৰ দল যেহেতু আমি এটা ব্যাকগ্ৰাউণ্ডৰ পৰা আহিছো সোশ্যাল ওয়ার্ক কৰি আহা মানুহ হয় আমাৰ যিবিলাক UPPLৰ হেতুটো কি কম এতিয়া মুনমুন ব্ৰহ্মৰ ব্যাকগ্ৰাউণ্ডটো হৈছে তাৰ ভিনিয়েক তাৰ ভিনিয়েকৰ বাহিৰে তাৰ ব্যাকগ্ৰাউণ্ড নাই তাৰ ভিনিয়েকে একেটক সাপোর্ট কৰি থাকে সেই কাৰণে একেৰে দম্বালি মাৰি থাকে প্ৰমোদ বড়োটো এনেকা নহয় প্ৰমোদ বড়ো সাৰৰ হৈছে নিজা এটা ডিসিশন লৈ ৰাইজক লৈ পেলাই আলোচনা কৰি কাম কৰা মানুহ হয় তে একেটক কোনবা ব্যাকগ্ৰাউণ্ড ৰাখি পেলাই দম্বালি মাৰা আমাৰ প্ৰমোদ বড়ো সাৰ নহয় একেতে নিজৰ ভিনিয়েকৰ পাৱাৰটো লৈ পেলাই ইয়াতে দম্বালি মাৰি থাকে হেতুহে তাৰ ব্যাকগ্ৰাউণ্ডটো তাৰ বাইরে কি আছে এইখিনিয়ে
আমি কৈছোঁ যে আমাৰ UPPLৰ দলৰ যি কৰ্মকৰ্তাসকল নিষ্ঠাবানে আমি কাম কৰি আছোঁ আমাৰতো বহুতে কৈ আছে এতিয়া TCLCC চেয়াৰমেন হ'লেতো বিৰাট বিল্ডিং চিল্ডিং বনাই গাড়ী ঘোঁৰা বনাই আমি এইটো বিচৰা নাই এতিয়া আমাৰ TCLCC চেয়াৰমেন BCDC চেয়াৰমেনসকল এনেকা হেৰি মানে কাৰো পৰা পইচা লৈ পেলাই কাম কৰা মানুহ নহয় যেনেকা চলি আছে বহুত কষ্ট কৰি চলি আছে তাই সেইকাৰণে আমি ভাবিছোঁ যে ৰাইজৰ কামটো হ'ব লাগে ৰাইজৰ যদি ভাল কাম হয় তেতিয়া অটোমেটিক্যালি আমি দলটো সাপোर्टটো পাই যাম जेरावहाय मनमुन ब्रह्मआ गावनो आउट अफ BTR खा BTR नि बाहेराव खा अब्ला माब्रै मनमुन ब्रह्मआ इलेक्शन गेलेनो बिहा मोनथाय थागोन बिहा मोनथाय गैया जेबो अधिकार गैया मनमुन ब्रह्मआ जास्ट हाग्रामानि उन बिगुमैनि उन होसोखादोंल' बिगुमाया जेखौ बुंदों बेखौहाय बुंग्रासो बियो जों बयबो बुजिगौ मिथियो अब्लाबो BTRखौ सापर्ट खालामनायखौ जोंनि रायजो राजाखौ जों नुनो मोनदों नायनोसै समा सफैग्रोथोंसै इलेक्शनाव सोर देरहायो आंनि मथेब्ला इलेक्शनाव हाग्रामाबो देरहानाय नङा UPPLबो देरहानाय नङा थाङै थुङै गुबुन जाथियासो देरहागोन अब्ला जा बर' हारिया बेसेबां डेभेलप खालामनो सानदों खालामबाय था गुबुन हारिया देरहायोब्ला बेनिखायनो जोङो साननाय हयै गावबागावनि भटखौ हो सोर बबेयाव होनो गोसो गावबागाव गोसोआव साननानै होब्लानो जाबाय गाइस माखासे मानसिफ्रा बुंदों थांनाय आं भिडिअ हगारनाय समावहाय NDBफोरखौहाय हासिब सिबनानै हाउसकिपिं मावनानै जानो थिनदों होननानै नाथाय बिथाङा गोरोन्थि बुजिदों आं बुङाखै NDBफोरखौहाय हासिब सिबनानै जानो थाखाय हाजिरा मावनानै जानो थाखाय नाथाय आं बुंदों जायफ्रा गोरों गोरा नङा लेखा रोङा बिसोरबो कम्पानि खुलियोब्ला सुबिदाखौ मोनगोन होननानैसो बुंदों नोंथांमोना गोरोन्थि बुजिदों साफ्रोमबो BTR सापर्टारा माखासे बाथ्राखौहाय सानना हवा गोरोन्थि हमनानै लाग्रा गोजा लोगोफोर आंनि बे भिडिअआ सोरनिबा थाखाय इफेक्ट जाबायब्ला अन्नानै आंखौहाय गावनिनो बर' हिसाबै निमाहा होगोन होननानै आं सानबाय आरो जुदि नोंथांमोननि भिडिअखौ मोजां मोनदोंब्ला हाजासे शेयार खालामनानै आरो लाइक कमेन्ट एन्ड साबस्क्राइब खालामनानै जाहाथे उननि समाव बिनिफ्राय साबसिन आंनि भिडिअखौ लाबोनानै होफैनो हानाय बायदि भिडिअखौ आं बेयावनो फोजोबनाय जाबाय गोजोन्थों जय बर' हारि